কি হল খুৰা পিছে আজি বিশেষ মেকআপ চেকআপ কৰা নাইতো সেইকাৰণে মানে অলপ তেনেকুৱা লাগিছে আচলতে মোক ডেকা ডেকা যেন নালাগে নে আমি প্ৰিয়া বৰুৱাৰ হত্যাৰ কেছটো সন্দৰ্ভত ইয়ালৈকে আহিছোঁ তেখেতৰ ভায়েকে আমাৰ ওচৰত কেছটো অৰ্পণ কৰিছে হয় সন্দেহ বহুত তেওঁৰ হাজবেণ্ডক এৰেষ্ট কৰা হৈছে তহঁতে কি নিজকে বিৰাট ডাঙৰ গুণ্ডা বুলি ভাবা নেকি এটা কথা মনত ৰাখিবি পুলিচতকৈ ডাঙৰ গুণ্ডা কোনো নাই